हेलो एभ्रिवान আপোনালোক সকলোকে পুনৰবাৰ জীৱনৰ ৰংবোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালেই আছে আজি আকৌ মই অন্য এটা বেবি ফুডৰ ৰেচিপি লৈ আহিছো আজি মই আপোনালোকৰ সন্তানৰ কাৰণে সুজিৰ এটা ৰেচিপি শেয়াৰ কৰিম মই আপোনালোকৰ লগত আপোনালোকে দিনৰ ভাগত খুৱাব পাৰে মই মোৰ লৰাক ব্ৰেকফাষ্ট হিচাপে খুৱাও কাৰণ সুজি যেহেতু সুজিয়ে কিছুমানৰ গেছ কৰে বুলি কয় সেইকাৰণে মই মোৰ লৰাক পাঁচবেলা সময়ত নুখুৱাও সুজি খুৱালে মই দিনৰ ভাগতে খুৱাও সেইকাৰণে আপোনালোকে ব্ৰেকফাষ্ট হিচাপে আপোনালোকৰ বেবিক খুৱাব পাৰিব আৰু 6 মাহৰ পৰা এবছৰৰ ওপৰৰ বেবি হলো আপোনালোকে আৰামছে খুৱাব পাৰিব এতিয়া আহক তেনেহলে ৰেচিপিটো আৰম্ভ কৰো প্ৰথমতে মই ইয়া কুকাৰটোত কেইটুকুৰামান আলু ধুনীয়াকৈ ধুই বাকলি গুচাই লৈছোঁ তাতে অলপ পানী আৰু অকণমান নিমখ দি পেলাই কুকাৰটো গেছত বহাই দিম বহাই 4টাৰ পৰা 5টা চিটি অহালৈকে বইল হ'বলৈ দিম মন কৰিব গোটেইখিনি আলু কিন্তু মোক নালাগে যিহেতু মই আমাৰ কাৰণেও বেলেগ কিবা এটা ৰেচিপি বনাম সেইকাৰণে একেলগতে আলুখিনি বইল কৰি লৈছোঁ মই বেবি ফুডৰ কাৰণে ইয়াৰ পৰা 2 পিচ বা 3 পিচহে আলু ব্যৱহাৰ কৰিম আৰু এয়া দেখিছেনে বইল হৈ যোৱাৰ পিছত মই 3 টুকুৰা আলু লৈছোঁ এতিয়া হাতৰ সহায়ত ধুনীয়াকৈ আলু কেইটুকুৰা পিটিকা কৰি ল'ম আৰু এয়া মোৰ আলুকণ পিটিকা কৰি হৈ গ'ল লগতে এইফালে দেখিছেনে গিলাছটোত মই 2টা খাজুৰি ৰাতিয়ে ধুনীয়াকৈ ধুই পেলাই ফিল্টাৰৰ পানীত তিয়াই ৰাখিছিলোঁ এতিয়া এই খাজুৰি 2টা পানীৰ পৰা টুকি গুটি আৰু বাকলি গুচাই পিটিকি ল'ম এতিয়া গেছত মই কুকাৰটো বহাই দিছোঁ আপোনালোকে ইচ্ছা কৰিলে সসপেন ল'ব মই এনে সসপেনত বনাওঁ কিন্তু মই আজি ভিডিঅ' কৰিছোঁ কাৰণে কুকাৰটো লৈছোঁ কুকাৰটোত মানে মোৰ আপোনালোকক দেখুৱাবলৈ সুবিধা হয় কুকাৰটো অকণমান গৰম হোৱাত এতিয়া দি দিছোঁ অকণমান ঘিতে দি দিম মই নিজৰ জোখমতে অকণমান সুজিখিনি জাষ্ট 2 ছেকেণ্ডমান মই ভাজি ল'ম বহুত বেছিও ভাজিব নালাগে অকণমান ভাজি লৈছোঁ ভাজি লোৱাৰ পিছতে মই পিটিকি ৰখা আলুকণ আৰু পিটিকি ৰখা খাজুৰি 2টা একেলগে দি দিছোঁ সেই 2টা দিও অকণমানহে ভাজিম মানে অকণমান লৰাই ল'ম আৰু লৰাই পেলাই এতিয়া ইয়াতে দি দিছোঁ মই খাজুৰি তিওৱা পানীকণ আৰু লগতে বেলেগ এক্সট্ৰা যিমানকণ পানী লাগে মই সিমানকণ পানী দি দিছোঁ দি পেলাই এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম মিক্স কৰি পেলাই অকণমান উতল অহালৈকে ৰ'ম আৰু আপোনালোকে যদি 7-8 মহীয়া বেবিৰ কাৰণে বনায় তেনেহ'লে পৰিমাণবিলাক কমকৈ দিব মই মোৰ 16 মহীয়া ল'ৰাটোৰ জোখত বনাইছোঁ সেইকাৰণে অকণমান বেছিকৈ দিছোঁ আপোনালোকে সৰু বেবি হ'লে কমাই দিব আৰু এইখিনিতে মই কেইটামান কথা ক'ম বহুতে মানে সুজি খোৱালে কনষ্টিপেশ্যন হয় বুলি ভাবে কিন্তু তেনেকুৱা নহয় আচলতে সুজিত ফাইবাৰহে থাকে যাৰ কাৰণে মানে সুজিৰ পৰা বেবিৰ কনষ্টিপেশ্যন নোহোৱাহে হয় আৰু সুজি খুব সহজতে বেবিয়ে হজম কৰিব পাৰে বেবিক একদম ইনষ্টেণ্ট এনাৰ্জি দিয়ে আৰু বেবি একদম সম্পূৰ্ণৰূপে গোটেই দিনটো এক্টিভ হৈ থাকে সুজিত থাকে আইৰণ আৰু পটাছিয়াম যি বেবিৰ হিমোগ্লোবিন লেভেলটো সঠিক ৰূপত মেইনটেইন কৰি ৰাখে আৰু বেবিক এনিমিয়া হোৱাৰ পৰা বচায় তাৰোপৰি থাকে প্ৰটিন কাৰ্বহাইড্ৰেটছ বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু খুব কম পৰিমাণৰ কলেষ্টৰল আৰু সোডিয়াম থকাৰ কাৰণে সুজি আমাৰ শিশুসকলৰ কাৰণে খুব হেলদি ফুড হয় আৰু এয়া দেখিলেনে লাহে লাহে সুজিখিনি সিজি পেলাই ডাঠ হৈ আহিলে বস হৈ গৈছে আৰু কাৰণ ঠাণ্ডা হৈ গ'লে আৰু অলপ ডাঠ হৈ যাব যে সেইকাৰণে ইমানতে মই গেছটো অফ কৰি দিছোঁ আৰু গেছটো অফ কৰি দিয়াৰ পিছত এয়া এই গিলাছটোত লৈছোঁ মই 1 চামুচ ফৰ্মুলা গাখীৰ আৰু অকণমান পানীৰ লগত গুলি লৈছোঁ গুলি পেলাই ইয়াতে দি দিছোঁ দি পেলাই ধুনীয়াকৈ মিক্স কৰি দিম আৰু খুৱাবৰ কাৰণে ৰেডি হৈ গ'ল আজিৰ ভিডিঅ'টো ইমানেই যদি আপোনালোকে এনেকৈ খুওৱা নাই তেনেহ'লে খুৱাই চাবচোন নিশ্চয় ভাল পাব আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহোঁ ধন্যবাদ